আসসালামু আলাইকুম, ঈদ মুবারক। তো গাইজ, আজি হৈছে আমাৰ ঈদৰ দিন, খুচিৰ দিন। তো আজি আমি সকলোৱে একেলগে ঈদৰ নামাজ পঢ়িম। তো এতিয়া ঈদগাহ ময়দানত যাম। তো সকলো দেখুৱাম আপোনালোকক, চাই থাকিব ভিডিঅ'টো শেষলৈকে। গাইজ চাওক, আমাৰ গাঁৱৰ পূব মেৰগুচি গাঁৱৰ এনেকৈ আমি সকলোৱে ঈদৰ নামাজ পঢ়ি উঠিলোঁ। তো এতিয়া হুজুৰ অলপ খুতবা পঢ়ি আছে। চাওক, আমাৰ গাঁৱৰ সকলোৱে মিলিজুলি এনেকৈ ঈদৰ নামাজ পঢ়িছোঁ। আৰু আমাৰ ফিল্ডখন সৰু হৈছে, আধা মানুহ বাহিৰত নামাজ পঢ়িছে। চাওক এনেদৰে। তো নামাজ পঢ়ি উঠি সকলোৱে এনেদৰে ঘৰত যাব এতিয়া। আমি সকলো ৰাইজে এনেকৈ লগ লাগি নামাজ পঢ়ি সকলোৱে এতিয়া দোকানৰ পৰাই কিবা হাতে হাতে লৈ ঘৰত লৈ যাওঁ। তো আশা কৰোঁ ভিডিঅ'টো সকলোৱে চাইছে। তো ভিডিঅ'টো সকলোৱে শ্বেয়াৰ কৰিব, এটা ভিডিঅ'টো লাইক কৰিব আৰু মোৰ ফেচবুক প্ৰফাইলটো ফ'ল' কৰিব সকলোৱে। আমাৰ গাঁৱৰ এনেকুৱা পৰিৱেশ, এনেকুৱা ঠাই চাওক। আৰু আপোনালোকে গন্তি কৰিছে নে নাই চাওক, আমাৰ গাঁও গোটেই মানুহ আজি দেখা পাব আপোনালোকে। তো আলহামদুলিল্লাহ, এজন মানুহক দেখা পোৱাটো এটা সুন্নাত। তো এজন মানুহক লগত লগ হোৱাও এটা সুন্নাত। তো চাওক, আজি সকলো মানুহক দেখাই আছোঁ আমাৰ গাঁৱৰ। তো এনেদৰে চাওক। Assalamualaikum. আৰু এইফালে একবাৰ চাওক, চেল্ফি উঠাই দিছোঁ।